বন্ধ আপনার গুদাম দেখে দিম মই আপনি যাব লাগিব আপনি স্কট পার্টি লইজ বলো আপনি স্কট পার্টি বলো আমার অফিসের পৰা ল'ব লাগিব সেই কথাটো বুজাই আছো কৈ আছো আপোনালোকে মানি নলয় আপোনালোকে যে আমাক ধৰিছে স্যার তে গৰত নধৰিব মই যাম নহয় লগত ফেঞ্চি বজাৰত বলক চলক সব শুনক মই যাম তো শুনক এইটো আপোনালোকে ইয়াতেহে কৈছে মই যাম ইতে যাম মই যাম ইয়াতেহে কৈছে আপোনালোকে কিন্তু আপোনালোকে বন্ধ কৰক আগতে আপোনালোকে আমি কিয় বন্ধ কৰিব লাগিব আপনি গৰত আহাটো বন্ধ কৰক আপোনালোকে নহয় আপোনালোকে বন্ধ কৰক যেতিয়া আহাটো গৰত বন্ধ কৰিব লাগিব গৰতটো বন্ধ কৰিমেই কিন্তু আপোনালোকে আগতে বন্ধ কৰিব লাগিব আমি কেনেকৈ কৰিম বন্ধ কৰিবলৈ আমি আমাৰ অফিচৰ পৰা লওক আমাৰ অফিচৰ পৰা লওক আপোনাৰ গৰত আপনি গৰত বন্ধ কৰক ফেঞ্চি আপনি ৰেল আমি গৰত বন্ধ কৰিম আপোনালোকে নকৰিব এইটো নকৰিব এইটো গোটা হেৰি কাম চাব চালানি কাম চাব চালানি কাম চাব আমি যে এইটো বন্ধ কৰিছো ফেঞ্চি চাৰ মানে চালানি কাম চাব যিমান লাগে ফেঞ্চি চাওক ফেঞ্চি চাওক আপনার গুদাম দেখে দিম মই আপনি যাব লাগিব আপনি স্কট পার্টি লইজ বলো আপনি স্কট পার্টি বলো আপনার গুদাম দেখে দিম মই আপনার গুদাম দেখে দিম বন্ধ করলে কি ক্ষতি হয় মালটো আহা বন্ধ করলে কি হয় মালটো আহা বন্ধ কৰিব লাগে স্যার মালটো আহা বন্ধ করতে লাগে স্যার পয়সা তোলা আমার পৰা পয়সা তোলা আমার পৰা পয়সা তোলা আমার পৰা পয়সা তোলা অসমীয়া ল'ৰাকেইটাই সৰু সৰু ব্যৱসায় কৰিছে আমি এইটো গামোচা কেতিয়াও ছাপোৰ্ট নকৰো কিন্তু কথাটো হ'ল এই গোটেই গণেশগুৰি যিমান মাৰোৱাৰী বিহাৰী আছে চবে বিকি আছে ধৰিব পাৰিবনে ফেঞ্চিত যাব লাগিব বলক আমি চব ফেঞ্চিত যাম ফেঞ্চিত গৈ ধৰিব লাগিব এইখিনিও জব্দ কৰক নাই এইখিনিও জব্দ কৰক এজন সচেতন অসমীয়া হিচাপে কৈছো এইখিনিও জব্দ কৰক কিন্তু ফেঞ্চিত যিমান বহিৰাগতে কৰিছে তাকো কিন্তু জব্দ কৰিব লাগিব আপোনালোকে এইটোক আমি প্ৰশংসা কৰিছো আমি বহিৰাগত গামোচা বন্ধ কৰাটোক আপোনালোকক প্ৰশংসা কৰিছো কিন্তু কথাটো হ'ল ফেঞ্চি ব্যৱসায়ী কেইজনীয়ে কেনেকে আনিলে গুদামটো বন্ধ কৰিব লাগে তেওঁলোকে ষ্ট্ৰীট ভেণ্ডৰ কাৰণ এইবিলাক সৰু সৰু ল'ৰা ছোৱালী নহয় এই নলবাৰী হাজোৰ ল'ৰাবিলাকে আহি কিবা এটা কৰিব বিচাৰিছে এইটো আছে আমাৰ কলকাতাত আছে ইয়াতে অসমত এইটো আহিছে আমি যিখিনি সাসপেক্ট কৰিছো 99% আমি সাসপেক্ট কৰিছো এইখিনি আপোনালোকক ডিপাৰ্টমেণ্টক ধন্যবাদ দিছো কিন্তু আমি য'তে পাম কিন্তু আপোনালোকক খবৰ দিম আহিব লাগিব নিশ্চয় আপুনি মিডিয়া সন্মুখত কৈছে কিন্তু এখনো অসমত বহিৰাগত গামোচা মই কৈ দিছো বিকিব নোৱাৰিব কিন্তু গোটেইবিলাকক চিনাকি আৰু য'তে মিটিঙত নম্বৰ লৈ লওক নাম্বাৰ আমাৰ লৈ লৈছো গোটেই দমে গামোচা সেইটো বাহিৰৰ পৰা আহি বুলি আমি সন্দেহ কৰিছো বাহিৰৰ পৰা সন্দেহ কৰি আছো সেইটো ওপৰ লেভেলত কৰিব সেইটো গেটত চেক কৰিব কৰি আছো এইটো গুদামবিলাক কৰি আছো সেইটো সেইটো কৰি আছো